প্ৰচাৰ কৰা পৰৱৰ্তী উপলব্ধি লাহে লাহে মই সলনি হ'বলৈ ধৰিলোঁ আৰু আজিৰ পৰা 25 বছৰৰ আগতে মই যিজনী মানুহ আছিলোঁ এতিয়া মই বেলেগ হয়তো মই পখিলাৰ নিচিনা এটা স্তৰ পালোগৈ তোমালোকে পখিলাৰ বিষয়ে জানানে তাহাঁতি একাদিক্ৰমে কেইবাটা স্তৰ পাৰ হয় আৰু প্ৰথমে লেটা পলু গছৰ পাতৰ পিছফালে ওলমি থাকে মুখৰ পৰা ওলোৱা বিজলীয়া পদাৰ্থৰে লেটাৰ গুটি তৈয়াৰ কৰে তাৰ পাছত সেই লেটাৰ গুটিটোৰ পৰা ওলাই আহিবৰ বাবে যুদ্ধ কৰিব লগা হয় তোমালোকে জানে পখিলা বৰ বেছি দিন জীয়াই নাথাকে কিমান দিন কোনে জানে কিমান দিন 3 দিন এটা পখিলা মাত্ৰ 3 দিন জীয়াই থাকে গতিকে মোক এই পখিলাৰ স্তৰটো পাবৰ বাবে কিমান দিন লাগিলে বুজিব পাৰিছানে তুমি চোৱা যিখু তোমালোকৰ বাবে আহিছে সেই মোৰ বৰ আনন্দ লাগিছে কাৰণ মোৰ কিছুমান সমস্যা এতিয়াও আছে তাৰ মানে আৰু কেইদিনমান মই হয় অলপ দিনৰ বাবে লেটা পলু হৈ থাকিবলৈ মই বেয়া নাপাওঁ ই মোক সুনিশ্চিত কৰি দিয়ে যে মোৰ সময় শেষ হৈ অহা নাই আৰু মই কি কথাটো একেবাৰে সহ্য কৰিব নোৱাৰো তাক কম যেতিয়া মই কিবা ভুল কৰোঁ আৰু ক্ষমা খোজো আৰু মই সহ্য কৰিব নোৱাৰো মানুহবিলাকে যদি মোক ক্ষমা কৰা বুলি কয় আৰু বহুত সপ্তাহৰ বাবে শীতল যুদ্ধ চলাই থাকে যিয়ে বাৰে বাৰে মোক চিঞৰি চিঞৰি কয় যে মই তোমাক ভুগিবলৈ বাধ্য কৰাম আৰু মই তোমাক ভুগিবলৈ বাধ্য কৰাম মই তোমাক ভুগিবলৈ বাধ্য কৰাম যেতিয়া মই অফিচত কোনোবা এজনক শুধৰাবলগীয়া হয় বিশেষকৈ তেওঁক যেতিয়া মই অতি কঠোৰভাৱে শাসন কৰিবলগীয়া হয় মই অলপ বেলেগ ধৰণে কাম কৰোঁ আৰু কিবা কথাত যদি মই জড়িত হৈ থাকোঁ আৰু তেওঁলোকৰ ওপৰত মোৰ খং উঠা নাই বুলি দেখুৱাবৰ বাবে আমি তাৰ পৰা ওলাই আহোঁ কাৰণ মোৰ জীৱনত এনে লোক পাইছিলোঁ যি একেটা কাম মোৰ লগত কৰিছিল বহুত দিন ধৰি মই ভাও ধৰি আছিলোঁ যেন একো হোৱা নাই কিন্তু তাৰ পৰা মই এটা শিকিলোঁ যে আমি ক্ষমা কৰোঁ আৰু ঈশ্বৰে কয় আমি ক্ষমা কৰাটো পাহৰোঁ কোনো কথাই কাৰো মূৰৰ ওপৰত বহু দিনলৈ ধৰি নাথাকিবা আৰু যদি দৰকাৰ হয় প্ৰতিবাৰতে সামান্যৰ ওপৰত উল্লেখ কৰিবা এনে কোনো মানুহ মোৰ লগত আজি ৰাতি আছানে যদি তুমি ক্ষমা কৰা মুক্তভাৱে ক্ষমা কৰিবা সম্পূৰ্ণৰূপে ক্ষমা কৰিবা আৰু মানুহক অত্যাচাৰ নকৰিবা ঠিক আছে মই তোমাক ক্ষমা কৰিছোঁ কিন্তু মই তোমাৰ লগত কথা নাপাতো ঠিক আছে মই তোমাক ক্ষমা কৰিছোঁ কিন্তু তুমি থকা ৰুমত মই একেলগে নাথাকোঁ মই তোমাক ক্ষমা কৰি দিছোঁ কিন্তু ৰাতি মোৰ গাত হাত নিদিবা মই বলিয়া নহয় কিন্তু এসপ্তাহ ভাত বনোৱা নাছিলোঁ কাৰণ মোৰ ভাল লগা নাছিলে বাদ দিয়া এতিয়া গালাতীয়াবিলাকৰ প্ৰতিপত্ৰ 6:1 চোৱা তোমাৰ দুখখিনি কথলৈ যাবলৈ নিদিবা মানুহে তোমাক কি কৰিলে তুমি আনৰ কাৰণে তেনে কাম নকৰিবা সেয়া শিকিব লাগে ই তোমাক তিক্ত কৰি তুলিব নালাগে ই তোমাক আৰু ভাল কৰি তুলিব লাগে ঈশ্বৰে তোমাক আৰু কিবা এটা মহান কামৰ বাবে সাজু কৰি আছে কিন্তু তুমি মানুহক ব্যৱহাৰ কৰিবলৈ শিকিব লাগে আমি মানুহক কি ধৰণে ব্যৱহাৰ কৰোঁ সেয়া ঈশ্বৰৰ বাবে বৰ বৰ গুৰুত্বপূৰ্ণ কথা ই আমাৰ অন্য কথাতকৈ চৰিত্ৰৰ বিষয়ে কয় গালাতীয়া 6:1 কৈছে যে ভাইসকল যদি কোনোবা মানুহে ব্যৱহাৰ কৰা বা পাপ কৰা দেখা পোৱা তোমালোকৰ যিবিলাক ধাৰ্মিক মানুহ যিবিলাকে সঁহাৰি জনাব পাৰা আৰু আত্মাৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা তোমালোকে 3টা কাম কৰিব লাগিব বিস্তাৰিতভাৱে কয় 3টা কাম হ'ল তেওঁক ঠিক কৰা মানে তেওঁক শুদ্ধ কৰা পুনৰ সংস্থাপন কৰা আৰু তেওঁৰ লগত কাম কৰি তেওঁৰ সমস্যা আঁতৰাই পুনৰ প্ৰতিষ্ঠিত কৰা
পুনৰ সংস্থাপন বা পুনৰ প্ৰতিষ্ঠা কৰাৰ কথাটো নাথাকে। মোৰ বাবে ই বৰ দৰকাৰী কথা। মই এই কথাটো অলপতে মন কৰিলোঁ। এই কামটো তুমি উচ্চাত্মিকা ভাৱ লৈ নকৰিবা। মোৰ বাবে ই বৰ দৰকাৰী কথা আৰু এই কথাটো অলপতে মন কৰিলোঁ। এই কামটো তুমি উচ্চাত্মিকা ভাৱ লৈ কেতিয়াও নকৰিবা আৰু সকলো ধৰণৰ ভদ্ৰতাৰে অনবৰ নিজৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰিবা, যাতে তুমি অৱশেষত প্ৰলোভিত নোহোৱা আৰু সহ্য কৰা, ধৈৰ্য ধৰা আৰু কঢ়িয়াই লৈ যোৱা। এজনে আনজনৰ বুজা আৰু কষ্টদায়ক নৈতিক ভুল কঢ়িয়াই লৈ যোৱা আৰু এনেকৈ তুমি যীশুৰ আইন সম্পূৰ্ণৰূপে পৰিপূৰ্ণ কৰিব পাৰিবা। আৰু এটা কথা মই সহ্য কৰিব নোৱাৰোঁ, সেয়া হ'ল মানুহে মোৰ মতামতক সন্মান নকৰাৰ কথাটো। যদিহে সেই মতামত তেওঁলোকৰ পৰা বহুত বেলেগ হয়, যেতিয়া তোমাৰ আন এজনতকৈ অলপ বেলেগ মতামত থাকে আৰু তেওঁলোকে তোমাৰ 4খন হাত থকা অন্য গ্ৰহৰ পৰা অহা প্ৰাণীৰ নিচিনাকৈ ব্যৱহাৰ কৰে। কি তোমাৰ ঘিণ নালাগেনে? কেৱল মাত্ৰ এটা কাৰণৰ বাবে যে তুমি তেওঁলোকে যেনেকৈ ভাবে তেনেকৈ ভাবা আৰু ইয়াকে বুজায় যে মই আন মানুহৰ মতামতবিলাক সন্মান কৰিব লাগে, নহয়নে বাৰু? মই মানুহে দেৰিকৈ অহা কথাটো সঁচাকৈ বৰ ভাল নাপাওঁ। সেইকাৰণে মই নিজে সময়মতে উপস্থিত থকাটো সুনিশ্চিত কৰি লওঁ আৰু সৰু সুৰা কথাবোৰে এইবোৰৰ আমি মুখামুখি হওঁ। তুমি এইটো কাম নকৰিলে, তুমি সেইটো কাম নকৰিলে, মই ভাল নাপাওঁ। মই দেৱক সুধিলোঁ কি কথাটো তোমাক বেছি আমনি দিয়ে। মই মোৰ ছোৱালীজনীকো একেটা কথাই সুধিলোঁ। তাই মোক ক'লে তুমি সঁচা কথা ক'ব বিচাৰানে? তেতিয়া মই অলপ সময় ভাবিলোঁ আৰু ক'লোঁ ঠিক আছে। মই আজি ৰাতিপুৱাই তোমালোকক ক'লোঁ। দেৱে বহুত দেৰিলৈকে একো কথাই ভাবি থাকিব নোৱাৰে। মোৰ কাগজ শেষ হৈ গৈছিল। দেৱে এটা কথা সঁচাকৈ বেয়া পায়, সেয়া হ'ল তেওঁ যদি কিবা কথা কয় তাত আনে মনোযোগ দি নুশুনাকৈ থকাটো। তাৰ মানে হ'ল তুমি কোৱা কথাটো শুনিবও নোখোজো আৰু গুৰুত্বও নিদিওঁ। আৰু তোমালোকে জানানে যে দেৱ আৰু মই বহুত ধৰণৰ মানুহ লগ পাইছোঁ আৰু যিবিলাক মানুহে মোৰ প্ৰতিটো শব্দতে ইমান গুৰুত্ব দিয়ে, কিন্তু দেৱৰ কথাত কোনো গুৰুত্ব দিব নিবিচাৰে। কাৰণ মানুহে যাক গুৰুত্বপূৰ্ণ ভাবে তেওঁৰ লগতে ঘনিষ্ঠ হ'বলৈ বিচাৰে। মই তোমালোকে এটা কথা কওঁ যে এই মণ্ডলীটোৰ যিকোনো এজন মানুহৰ নিচিনাকৈ দেৱ মায়াৰো গুৰুত্বপূৰ্ণ। তেওঁ কেৱল মাত্ৰ সকলো সময়তে মানুহৰ লগত থিয় দিব নিবিচাৰে। যদি দেৱ নাথাকিলেহেঁতেন আমি এনে এটা মণ্ডলী কাহানিও নাপালোহেঁতেন। তেওঁ টকা পইচা চম্ভালে, তেওঁ মোক চম্ভালে, যিটো এটা সম্পূৰ্ণ সময়ৰ কাম। তেওঁ মোৰ আৱৰণ, মই যলৈকে যাওঁ তেওঁ তালৈকে যায়। মই তোমালোকক এটা কথা কওঁ যে তোমালোকৰ তাত বহি সপ্তাহত 10 বাৰ মোৰ কথা শুনাতকৈ ইয়াত এইদৰে বহি সপ্তাহত 10 বাৰ মোৰ কথা শুনাতকৈ ইয়াত এইদৰে কৈ থকাটো বেছি সহজ কাম। আৰু তেওঁ সকলো সময়তে একেবোৰ কথাতে হাঁহিব পাৰে। মই তোমালোকৰ লগত মানুহে তোমালোকে ভাল নোপোৱা কামবোৰ কৰাৰ বিষয়ে মনোযোগ দিবলৈ কওঁ, তাৰ এটা ৰেকৰ্ড ৰাখিবলৈ আৰম্ভ কৰা। তাৰ পাছত তোমালোকে তাৰ পৰা প্ৰাৰ্থনা কৰা যে হে ঈশ্বৰ, এনেধৰণৰ কাম আনৰ লগত নকৰিবৰ বাবে মোক অনুগ্ৰহ কৰি সহায় কৰা। নাই নকৰা, এয়া একেবাৰে পাহৰি যোৱা। আৰু তুমি নিজৰ লগত এনে কাম কৰিবা নেকি? তেন্তে আগবাঢ়ি যোৱা। মই কথা পাতি থাকোঁতে কোনোবাই বাধা দিয়াটো মই ভাল নাপাওঁ, কিন্তু তাতো মোৰ এটা সমস্যা আছে। তোমাৰ কথোপকথনৰ মাজত কোনোবাই হকাবাধা কৰিলে কেনেকুৱা লাগে সেয়াও মোক শিকোৱা হৈছে। মই তাত অলপ উন্নতি লাভ কৰিলোঁ, কাৰণ মোক কোনোবাই হকাবাধা কৰিলে মই কেনেকুৱা অনুভৱ কৰোঁ সেয়া মই শিকিলোঁ। মই মানুহে বস্তুবোৰৰ যত্ন নল'লেও ভাল নাপাওঁ। যদি মানুহবোৰ বিশৃংখল হয়, বৰ বেয়া পাওঁ। তেওঁলোকে ঈশ্বৰে তেওঁলোকক যি বস্তু দিছে তাৰ যত্ন নলয়। ই মোক বিৰক্তি কৰে। মই হুমুনিয়া কাঢ়ি থকা অনিশ্চিত লোকক বা অনিশ্চয়তাক বেয়া পাওঁ। মই মানুহক ভাল পাওঁ, কিন্তু অনিশ্চয়তাক বেয়া পাওঁ, কাৰণ মই নিজে এখন সুনিশ্চিত ব্যক্তি। কোনো এজন মানুহে যদি সকলো কথাতে অনিশ্চিত মন্তব্য দি থাকে, তেনে মানুহৰ লগত মই থাকিবলৈ বৰ টান পাওঁ। মই কৰা প্ৰতিটো সৰু সৰু ভুলৰ বাবে ক্ষমা নকৰোঁ। আঙুলি টোৱাই থাকোঁতে মই ভাল নাপাওঁ। এইবিলাক বৰ সৰু সৰু কথা বুলি মই ক'ব পাৰোঁ।
মই ভাল নোপোৱা 4টা বস্তুৰ বিষয়ত মই ক'ব পাৰোঁ। কিন্তু তুমি জানানে, কিছুমান কাম কৰি মই শিকোঁ। আমিন, ধন্যবাদ। সেইবাবে তোমাৰ দুখখিনিক তুমি অপচয় নকৰিবা। কলচীয়াবিলাকৰ প্ৰতিপত্ৰ 3:19 মতে কলচীয়াবিলাকৰ প্ৰতিপত্ৰ 3:19 কৈছে, পতিয়ে সদায় পত্নীক ভাল পাব লাগে আৰু সদায় তেওঁলোকৰ প্ৰতি মৰমীয়াল আৰু সহানুভূতিপূৰ্ণ হবা আৰু তেওঁলোকৰ প্ৰতি কঠোৰ তিক্ত আৰু বিৰক্ত নহবা। আৰু এতিয়া অতি স্পষ্টভাৱে একেটা কথাই পত্নীৰ ক্ষেত্ৰতো খাটে। এজন মানুহে নিজৰ পত্নীৰ প্ৰতি কিয় বিৰক্ত হয়, বা এজন পত্নী নিজৰ পতিৰ প্ৰতি কিয় বিৰক্ত হয়? এই তিক্ত হোৱাৰ এটা বিৰাট ডাঙৰ কাৰণ হ'ল, মই তোমালোকক কওঁ, কাৰণ যিজন মানুহৰ লগত তুমি এটা সম্পৰ্কত থাকা, তেওঁ তোমাৰ আশাবিলাক পূৰা কৰিব নোৱাৰে, আৰু তাৰ একমাত্ৰ সমস্যা হ'ল মানুহজনে তুমি আশা কৰি থকাৰ বিষয়ে একো নাজানে। আৰু এইটো বৰ ডাঙৰ কথা। আৰু কেতিয়াবা আমি মানুহৰ পৰা এনে কিছুমান কথা আশা কৰোঁ যি কেৱল ঈশ্বৰৰ পৰাহে আশা কৰিব পাৰি। আৰু তোমালোকে এইটো কথা জানানে, বহুত সময়ত আমি মানুহৰ পৰা আমাৰ আত্মমূল্যাংকন বিচাৰোঁ, যিটো কেৱল ঈশ্বৰেহে দিব পাৰে। আৰু মানুহে সকলো সময়তে আমি বিচৰা মতে কাম নকৰে বুলি আমি খঙত বলীয়া হৈ যাওঁ। কিন্তু আমি ভুল কাৰণবশতঃ এইবিলাক কাম বিচাৰোঁ। তুমি মানুহৰ পৰা কি বিচাৰা তাক তেওঁলোকক জানিবলৈ দিব লাগিব আৰু কথা বতৰা পাতা। তেওঁলোকে তোমাৰ মনটো বুজি পাব বুলি আশা নকৰিবা। কেতিয়াবা মানুহে আমাক সুখী কৰিব পৰা নাই বুলি আমি তিক্ত হৈ পৰোঁ। মই এতিয়া তোমালোকক কি ক'বলৈ সাজু হৈছোঁ সেয়া শুনা। আমাৰ সুখ আমাৰ অন্তৰৰ ভিতৰৰ পৰাহে আমাক সুখী কৰাটো আনৰ কাম নহয়। মই নাজানো মই কথা সন্মত হয়নে নহয়। তুমি জানানে যে মই ভাবোঁ যে দেৱে মোৰ জীৱনৰ আনন্দ বঢ়াই তুলিব লাগে, কিন্তু তেওঁ মোক আনন্দ দিব বুলি মুখলৈ চাই থাকিব মই নোৱাৰোঁ। যদি মই তেওঁক কওঁ সোমবাৰে ৰাতি মোক এটা কাম কৰি দিবা, কিন্তু সোমবাৰে ৰাতি তেওঁ ফুটবল খেলা চাবলৈ যাব বুলি ক'লে, কিন্তু মই তেওঁৰ পৰা সেইটো আশা কৰা নাছিলোঁ। হঠাতে মোৰ আশাবিলাক ভাঙি চুৰমাৰ হৈ গ'ল, সকলোবোৰ খেলি মেলি হৈ যায়। এতিয়া মই নিজকে কওঁ, তুমি মোক সুখী কৰিব নোৱাৰা। মই নিজে সুখী হ'বলৈ সিদ্ধান্ত ল'ব লাগিব। আমিন। আহা, শুবলৈ নাযাবা। তোমালোকৰ ভিতৰত কিমানজনে মোৰ লগত আছা আৰু তুমি জানা আমি সুখী হ'বৰ বাবে আনৰ ওপৰত আমি কিমান নিৰ্ভৰশীল, সকলো সময়তে আনে তোমাক সুখী কৰি তুলিব বুলি আশা নকৰিবা। মাত্ৰ সুখী হ'বৰ চেষ্টা কৰা, আৰু কোনোবাই তোমাক সুখী কৰি তোলাৰ পৰিৱৰ্তে এটা সিদ্ধান্ত লোৱা যে ৰাতিপুৱা প্ৰতিদিনে শুই উঠাৰ পাছত চাবা কিমান মানুহক তুমি সুখী কৰি তুলিব পাৰা, আৰু ইয়েহে কাম কৰিব। তুমি এটা গুটি সিঁচিলেহে তাৰ শস্য চাব পাৰিবা। বা এজন মানুহে তেওঁৰ পত্নীৰ প্ৰতি বিৰক্ত কাৰণ তেওঁ যিমান সুন্দৰ, পত্নী সিমান সুন্দৰ নহয়, বা তেওঁ বিয়া কৰাৰ সময়ত পত্নী যিমান সুন্দৰী আছিলে এতিয়া সিমান নহয়। তেওঁ মোৰ ছেক্ৰেটাৰী সন্মানো ধুনীয়া নহয়। আমি চিনেমাৰ তাৰকাও নহয়। আমি মূৰ আচৰা অৱস্থাত বা মেকআপ লগোৱা অৱস্থাত বিচনাৰ পৰা উঠি নাহোঁ। আৰু এয়া ভাবিবলৈ আচৰিত নালাগেনে? চিনেমাৰ তাৰকাবিলাকক ৰাতিপুৱা উঠাই কেনেকুৱা লাগে? উঠা প্ৰথম কামটো শুই উঠিয়ে তেওঁলোকে যে চুমা খায়, আৰু মই যেতিয়া ৰাতিপুৱা উঠোঁ দেৱে মোক চুমা নাখায়। আৰু আমি নাটক কৰা আৰু প্ৰকৃত জীৱনৰ মাজত পাৰ্থক্য বুজি পাব লাগে। আৰু তোমালোকে কিছুমান মহিলাই সকলো সময়তে বহি এই চিনেমাবোৰ চাই থাকা, তাৰ পাছত তোমালোকে স্বপ্নৰ জগতত বিচৰণ কৰা, আৰু একো কথাই তোমাক সুখী কৰিব নোৱাৰে। মোক লক্ষ্য কৰা। সৰু সৰু অসন্তোষবিলাকে মানুহৰ তিক্ততা জগাই তোলে, আৰু তোমালোকৰ জীৱনৰ এনে কিছুমান ঘটনা আছে যাক তুমি নিজৰ জীৱনৰ কাষলৈ চপাই আনিব লাগে, আৰু সেই মানুহজনে কৰা সকলো কথা তোমাৰ মনৰ ডিস্কত ৰেকৰ্ড হৈ আছে। আমি তাক পৰিষ্কাৰ কৰি মুচি পেলাব লাগে। মোৰ কম্পিউটাৰত মই যেতিয়া কিবা এটা কৰোঁ, আমি এটা সৰু জাবৰৰ বাকচ তাত দেখোঁ। মই মোৰ ফাইলৰ পৰা তাক আঁতৰাই ৰাখিব পাৰোঁ। যেতিয়া মই তাক তাৰ জেগাত থওঁ, দৰকাৰ হ'লে মই আকৌ তাক লৈ আহিব পাৰোঁ। তোমালোকৰ বহুতৰ জীৱনত এনে কিছুমান ঘটনা থাকে যাৰ বাবে তোমাৰ সৰু মাছটো লাগে। তোমালোকে কম্পিউটাৰ ব্যৱহাৰ নকৰা বুলি শুনিলে মই হয়তো পগলা হৈ যাম, আৰু কিন্তু তুমি তোমাৰ জীৱনৰ পৰা তাক আঁতৰাই ট্ৰাছ কেনত থ'ব লাগে। আৰু
তুমি সেই কথা পাহৰি যাব লাগে আৰু আগবাঢ়ি যোৱা, পাহৰি যোৱা, তাক চেৰাই আগুৱাই যোৱা। বাৰে বাৰে একে কথা নুলিয়াবা, কাৰোবাক তাৰ বাবে অত্যাচাৰ নকৰিবা, তোমাৰ দুখখিনি অপচয় নকৰিবা। জীৱনত আঘাত আৰু দুখ নোহোৱাকৈ আগবাঢ়ি যাব নোৱাৰা, কিন্তু তোমাৰ দুখখিনি পেলাই নিদিবা। তুমি অনুভূতিৰ দুখ পাবা, সম্পৰ্কত দুখ পাবা, শাৰীৰিক দুখ পাবা, মানসিক দুখ পাবা, আৰ্থিক, আধ্যাত্মিক, চাকৰি সংক্ৰান্ত দুখ পাবা ইত্যাদি। কিন্তু যীশুৱে কৈছিলে যোহান 6:12 যে সৰু সৰু টুকুৰাবোৰ একগোট কৰা যাতে একো বস্তু পেলনি নাযায়। আৰু মই ভবাতে ই এটা আচৰিত মন্তব্য। সৰু সৰু বস্তুবোৰ একত্ৰিত কৰা প্ৰতিবাৰে যেতিয়া তুমি কিবা এটা দুখ পোৱা ঈশ্বৰক দি দিয়া, আৰু বহুত সময়ত ঈশ্বৰে আমাক কিছুমান অৱস্থাৰ মাজে পাৰ হৈ যাবলৈ দিয়ে যাতে আমি আন মানুহবোৰক পৰিচৰ্যা কৰোঁ। মোলৈ চোৱা, তুমি আটাইতকৈ মৰম লগা বস্তু মাত্ৰ তুমি যদি ঈশ্বৰৰ দ্বাৰা প্ৰয়োগ হ'ব বিচাৰা, তেন্তে তুমি এনে কিছুমান অভিজ্ঞতা লাভ কৰিব লাগিব। মই বিশ্বাস কৰোঁ ঈশ্বৰে আমাক প্ৰথমে আহ্বান জনায় আৰু তাৰ পাছত তেওঁ আমাক প্ৰস্তুত কৰে। সেই আহ্বানৰ মুখামুখি হ'বলৈ কিমান মানুহক ঈশ্বৰে মহান কামৰ বাবে আহ্বান জনালে তাক লৈ শেষ কৰিব নোৱাৰি, কিন্তু তেওঁলোকে সেই প্ৰস্তুতিৰ মাজেদি নাযায়। তেওঁলোকে দুখজনক প্ৰতিটো কথাৰ মাজেৰে পাৰ হয়, প্ৰতিটো কঠিন কাম, প্ৰতিটো কঠিন সম্পৰ্ক, প্ৰতিটো কঠিনতাৰ মাজেৰে তেওঁলোকে দৌৰি ফুৰে। তেওঁলোকে আচলতে জীৱনৰ গোটেই সময়খিনি কঠিনতাৰ পৰা পলাই ফুৰে। যদি কোনোবা এজন পাদ্ৰীয়ে তেওঁলোকক শুদ্ধ কৰে, তেওঁলোক অন্য এটা গীৰ্জালৈ যায়। যদি তেওঁলোকে কোনো ধৰ্ম প্ৰচাৰ বা শিক্ষা প্ৰচাৰে, তেওঁলোকৰ মুখৰ ওপৰত অলপ বেছিকৈ কয়, তেওঁলোকে অন্য এজন ওচৰলৈ যায়। বাইবেলে কয় তুমি যিটো বস্তু বিচাৰা তাকে তুমি পাব পাৰা। এনেই বহি আনৰ কি আছে তাক লৈ হিংসা কৰি নাথাকিবা, তাতকৈ তুমি তেওঁলোকে সেইখিনি বস্তু পাবৰ বাবে কি কৰিলে সেইটো চোৱা। মই কি কৈছোঁ তোমালোকে শুনা পাইছা? তুমি যেতিয়া আনে যিবোৰ বস্তু লাভ কৰিছে তাক পাবলৈ চেষ্টা নকৰিবা আৰু এনেই বহি ৰিখাত জ্বলি নাথাকিবা। তেওঁলোকে আচল বীজ সিঁচিছে। আমিন। মই আকৌ কথাটো ক'ব বিচাৰোঁ, মই বিশ্বাস কৰোঁ ঈশ্বৰে বহুত মানুহৰ জীৱনৰ আহ্বান কৰিছে, কিন্তু তেওঁলোকে কিছু অভিজ্ঞতা লাভ কৰিব লাগিব। তোমালোকক কিবা এটা ক'বলৈ দিয়া, আৰু অভিজ্ঞতা এটা বৰ মূল্যৱান বস্তু। আৰু বাইবেলে যীশুৰ বিষয়ে এনে কথা কয় যে যীশু পুনৰুদ্ধাৰৰ মুৰব্বী হ'ব বিচাৰিছিলে, যাৰ মাধ্যমেৰে তেওঁ অভিজ্ঞতা লাভ কৰিছিল। ইব্ৰীবিলাকৰ প্ৰতিপত্ৰ 5:8-9 কয় যীশুৱে তেওঁৰ ভোগা যাতনাৰ পৰা বাধ্যতা শিকিছিল, আৰু এইবিলাক কথাৰ মাজেদি পাৰ হৈ তেওঁ অভিজ্ঞতা লাভ কৰিছিল। আৰু এইবিলাক অভিজ্ঞতাই তেওঁক পুনৰুদ্ধাৰৰ মুৰব্বী হ'বৰ বাবে অভ্যস্ত কৰি তুলিলে। আৰু আজি ৰাতি মোৰ কথা তোমালোকে শুনিছা জানো? তোমালোকক অভিজ্ঞতাৰ দৰকাৰ। অন্তৰত আঘাত পালে কেনেকুৱা অনুভৱ হয় তাক জানিব লাগিব, আৰু তেতিয়াহে তুমি আন আঘাত পোৱা মানুহক পৰিচৰ্যা কৰিব পাৰিবা। আমিন। মই তোমালোকক কওঁ, যি অভিজ্ঞতাৰ কথা মই তোমালোকক কৈছোঁ, সি অভিষিক্ত শিক্ষা আৰু মৃত মূলমন্ত্ৰৰ মাজত এটা পাৰ্থক্য দেখুৱায়। কাৰণ বহুত মানুহ এনেকুৱাও আছে যি কোনোবা কিতাপৰ পৰা পঢ়ি বহুতখিনি কথা জানিলে, কিন্তু তেওঁলোকে তাৰ ব্যৱহাৰিক প্ৰয়োগৰ বিষয়ে একো নাজানে। মই নৰকৰ দুৱাৰ মুখৰ পৰা উভতি আহিছোঁ। আমিন। মই পৰিত্যক্তা আছিলোঁ, যৌনতাৰে শোষিত আছিলোঁ। মোৰ এজন মানুহৰ লগত বিয়া হৈছিল যি মোক ঠগিলে আৰু অন্য এজনী নাৰীৰ লগত পলাই গুচি গ'ল আৰু মোক সহায় নকৰিলে। মই জানো নিজে নিজৰ হৈ থাকিলে কেনেকুৱা লাগে, আৰু য'ত তোমাক সহায় কৰোতা কোনো নাথাকে। মই ভয় লগাটো কেনেকুৱা জানো। মই এই সকলোবোৰ কথাই কেনে লাগে জানো, আৰু ঈশ্বৰৰ কথাত আঁকোৱালি থাকিবলৈ কেনেকুৱা লাগে সেয়াও মই জানো, আৰু একেলেঠাৰে ঈশ্বৰে কৰিবলৈ কোৱা কাম কৰি কেনে লাগে মই জানো। আৰু একেলেঠাৰে শব্দটোৱে ইয়াৰ উপযুক্ত শব্দ। তুমি ইয়াক মাত্ৰ এসপ্তাহৰ বাবে কৰিলে নহ'ব। ঈশ্বৰে একে ৰাতিৰ ভিতৰত তোমাৰ বেয়া বাজ বিচাৰবোৰ আঁতৰাই ৰাখিব। এতিয়া মোৰ 35 বছৰ এখন সুন্দৰ বিয়া আছে এজন আশ্চৰ্যজনক মানুহলৈ। মোৰ বিয়া হৈছে যাৰ লগত প্ৰতিদিন মই প্ৰেমত পৰোঁ। 4টা সন্তান জন্ম হ'ল, পবিত্ৰ আত্মাৰে নামাকৰণ কৰা হ'ল। সকলোৱে এই মণ্ডলীত কাম কৰা প্ৰত্যেকে বিশ্বাসী ভক্তক বিয়া কৰাইছে। মই বিচৰা সকলো বস্তুতে ঈশ্বৰে মোক আশীৰ্বাদ কৰিছে। তুমি জানানে, আন মানুহক সহায় কৰিবৰ বাবে তুমি তোমাৰ অভিজ্ঞতা ব্যৱহাৰ কৰিব লাগিব। তুমি দুখ বেদনাৰ যি শিক্ষা লাভ কৰিলা তাক অকল নিজৰ জীৱনতে নহয়, আনৰ জীৱনতো ব্যৱহাৰ কৰিবা। আৰু আমি সকলো সময়তে আমাৰ লগত যি ঘটি আছে তাক প্ৰতিৰোধ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু বেয়া পৰিৱেশত আমি কি ধৰণে সঁহাৰি জনাওঁ তাক সলনি কৰিব পাৰোঁ। আমি জীৱনৰ এটা সময়ত সকলোৱে জ্বলিব লগাত পৰে, কিন্তু আমি যদি তিক্ততাৰ মাজত থাকোঁ, আমি আমাৰ দুখবিলাকৰ পৰা
কিবা শিকাৰ পৰিৱৰ্তে আমি তাক অথলে যাবলৈ দিছোঁ আৰু মই কেইমুহূৰ্তমানৰ ভিতৰতে সামৰণি কথালৈ আহি পৰিছোঁ আজি এই কাৰ্যক্ৰম চাই থকা বহুতে আজি এটা বাৰ্তা পাইছা বুলি মই বিশ্বাস কৰোঁ যি এতিয়াই প্ৰাৰ্থনা কৰা আৰু কাৰোবাক ক্ষমা কৰা আৰু অসন্তুষ্টিক আঁতৰাই দিয়া তিক্ততা আঁতৰাই দিয়া ই এটা সিদ্ধান্তৰ দ্বাৰা আৰম্ভ হয় আৰু যেতিয়া তুমি সঠিক কামটো কৰিব নিবিচাৰা তেতিয়া সেই সঠিক কামটো কৰি তুমি আৰম্ভ কৰিব পাৰা তুমি ভুল বুলি অনুভৱ কৰিব পাৰা আৰু শুদ্ধ কামটো কৰিবলৈ সিদ্ধান্ত ল'ব লাগিব আৰু মই তোমাক আজি এটা প্ৰাৰ্থনা লৈ যাব বিচাৰোঁ তাৰ পাছত তোমাক এটা প্ৰাৰ্থনা ক'বলৈ কওঁ যে ঈশ্বৰে তোমাৰ শত্ৰুক ক্ষমা কৰক আৰু বাইবেলে যি কয় তাকে কৰা তেওঁলোকৰ বিষয়ে বেয়া কথা নক'বা অনিশ্চিতভাৱে একো কথা তেওঁলোকক নক'বা ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিবলৈ প্ৰাৰ্থনা কৰিবা আৰু ঈশ্বৰে যি ধৰণে কৰাটো উচিত বুলি ভাবে সেই ধৰণে তোমালোক ব্যৱহাৰ কৰা আৰু তোমাৰ নিজৰ ভিতৰত এটা সজীৱতা আৰু নতুনত্ব আহিব আৰু যি তোমাক আনন্দ দিব আৰু তোমাক আঘাত কৰা মানুহবোৰক তুমি ঈশ্বৰৰ ওচৰত সঁপি দিবা যাতে তেওঁ লেনদেন কৰে এতিয়া প্ৰাৰ্থনা কৰা পিতা ঈশ্বৰ মই তোমাক আজি কাৰ্যক্ৰম চাই থকা প্ৰতিজনকে স্পৰ্শ কৰিবলৈ কওঁ যাৰ ক্ষমাহীনতা তিক্ততা আৰু প্ৰত্যাখ্যান কাৰোবাৰ প্ৰতি আছে আৰু যি কাৰোবাৰ প্ৰতি কিবা কাৰণত অসন্তুষ্ট আৰু আমি জানো প্ৰভু আৱেগিকভাৱে এই কামটো কৰাটো বৰ টান কিন্তু মই তোমাক কৃপা কৰিবলৈ কওঁ মই তোমাক মানুহৰ অন্তৰত ভিতৰত সোমাবলৈ কওঁ আৰু এনে ঠাইলৈ যাবলৈ কওঁ য'ত কেৱল তুমিহে যাব পাৰা সেই আঘাতবোৰ আৰোগ্য কৰিবলৈ ঘাঁবিলাক সুস্থ কৰিবলৈ তোমাক সুস্থ কৰি তোলা অইনমেণ্ট লগাবলৈ কওঁ মই তোমাক ধন্যবাদ জনাইছোঁ প্ৰভু তুমি তেওঁলোকক আজি তেওঁলোকৰ অতীতৰ আঘাতবোৰ পাহৰি যাবৰ বাবে কৃপা কৰা নাই তুমি তেওঁলোকৰ শত্ৰুৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কৃপা কৰিছা আৰু তেওঁলোকৰ শত্ৰুৰ বিৰুদ্ধে অনিশ্চিত কথা বন্ধ কৰাৰ বাবে মই বিশ্বাস কৰোঁ সেই ঈশ্বৰ তুমি তেওঁলোকৰ জীৱনলৈ নিয়াই আনিবা আৰু তেওঁলোকৰ আগৰ কষ্টৰ বাবে দুগুণে মানুহবোৰক আশীৰ্বাদ কৰিবলৈ মই তোমাক অনুৰোধ কৰিছোঁ আৰু মই সঁচাকৈ অনুৰোধ কৰিছোঁ আৰু যীশুৰ নামত হ'ল আমিন ঠিক আছে মই বিশ্বাস কৰোঁ যে এয়া তোমাৰ বাবে এটা নতুন আৰম্ভণি তোমালোকৰ লগত অতি সোনকালে দেখা হ'ম প্ৰত্যেক দিনাই জীৱন সলনি কৰাৰ এই প্ৰচেষ্টাৰ বাবে আমালৈ লিখি বা ফোন কৰি সহায় কৰক যদি আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো বিচাৰে ইয়াৰ উপৰি আপুনি আমাৰ ৱেবছাইটতো চাব পাৰে www.joycemeyer.org য'ত আপুনি দেখা পাব 14টা মিনিষ্ট্ৰীৰ আগতে লাভ কৰক জয়ছৰ টিচিং ৰিচোৰ্চেছ ট্ৰেভেল স্কেডিউল ডিজিটেল অনলাইন বুক ষ্ট'ৰ আৰু বহুত কিবা গতিকে নতুন জীৱন উপভোগ কৰা ভ্ৰমণ কৰোঁতে আমাক যোগাযোগ কৰক এয়াইতো সময় জীৱন উপভোগ কৰাৰ